প্ৰান্তত বজাৰসমূহত এতিয়া এই মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰৰ চূড়ান্ত অকমান্যতা আৰু ব্যৰ্থতাৰ প্ৰতিবেদন আৰু অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি চৰাইদেউ জিলা ছাত্ৰ সন্থাই জিলা সদৰত আমি পুৱা 6 বজাৰ পৰা ডেইলি 4 বজালৈকে আমি অন্নখন কাৰ্যসূচীত 10 ঘণ্টীয়া অন্নখন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কাৰণ আপোনালোকে সকলোৱে জানে যে বৰ্তমান সময়ত এইখন চৰকাৰৰ দিনত মূল্যবৃদ্ধি আচলতে প্ৰত্যেকটো বস্তু অত্যাধিক মূল্যবৃদ্ধি হৈছে। বিশেষকৈ চাউল, দাইল, মিঠাতেল, গাখীৰকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনসাধাৰণক আচলতে জীয়াতু ভুগাইছে। আৰু তাৰ উপৰিও বিশেষকৈ জীৱনদায়িনী ঔষধ, আজি ৰন্ধন গেছ, আজি বিদ্যুতৰ মাচুল অত্যাধিক বৃদ্ধি হৈছে। আৰু এইখন চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আমি ইতিমধ্যে দেখিলোঁ যে কেইজনমান জনপ্ৰতিনিধিয়ে ইতিমধ্যে আচলতে এই মূল্যবৃদ্ধি বিষয়টোক লৈ আচলতে তেখেতলোকে জনসাধাৰণক উপলুঙাসূচক মন্তব্যহে প্ৰকাশ কৰিছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ আজি এই অন্নখন থলীৰ পৰা যে অতি সোনকালে চৰকাৰে এই মূল্যবৃদ্ধি ৰোধ কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।